গাইছ বিহুৰ যিহেতু বতৰ মোবাইল এটা লওঁ বুলি ভাবলো সেইকাৰণে আহিলো ধমধমাৰ জোনাকী ষ্টৰত লগত কেইজনমান বন্ধুকো লৈ আহিলো আপোনালোকে যদি জানেই নয়নদাকতো চিনিয়ে পাই ধমধমাবাসীয়ে এয়া আমাৰ বিপুল দাই আমাক বিল বনাই দি আছে এইপিনে নয়নদা আছে আৰু ক'ৰবাত কমলো আছে তো আমি ইয়াতে মোবাইল চবাইল লৈ থাকো আগতে মানুহে আইফোন লোৱাৰ কাৰণে গেছিল হেৰিত এই গুৱাহাটীত চিটি চেণ্টাৰত তো আজিকালি আইফোনো পাব কিন্তু আমি আইফোন নলাও বিহু উপলক্ষে যিহেতু লওঁ সৰু সুৰা মোবাইলে লওঁ তো আমি বিল বনাই আছো আর এই নয়নদা আহি পেলাক মোবাইলটো ললো আমি বিল বনাই আছো চাও কি মিলে যদি লও হয় না বিপুল দা মিলব না নাই দেখাই আছো পিছত তো মিলাই দিব গাইস বন্ধুসকল বহুত সময় মানে ঘাটাঘাটিৰ পিছত এইটো কি কয় ফাইনেন্স বহুত চালো চাই কেনে য'ত ধুনীয়া মিলছি আৰু বিপুল দাই পুৰা মিলাই দিয়াৰ পিছত এটা ধুনীয়া আছে মোবাইল দি দিলাক চেমচাঙৰ কিন্তু চেমচাঙৰ মোবাইল ললেতো জানি আপোনালোকে চাৰ্জাৰ নাপায় এতে কিন্তু সেইটো সুবিধা পুৰা দিছি চাৰ্জাৰটো ফ্ৰী দিছি সেইটো ভাল লাগছি থেংক ইউ দেই বিপুল দা মানে কত কিন্তু মানে চাৰ্জাৰ নাপায় আৰু এক্সট্ৰা আছে আৰু দেখাম আৰু বোলে কিবা কিবি আছে মানে সাৰপ্ৰাইজৰ ওপৰত সাৰপ্ৰাইজ পাই আছো আজি বিহু উপলক্ষে দিছি নেকি বিহু উপলক্ষে বহুত সাৰপ্ৰাইজ মানে এই চাৰ্জাৰটো দিলাক আৰু কভাৰটো দিছি টেম্পাৰো লগাই দিছি আৰু কি লাগে এটা মোবাইল লৈ যদি ইমান বস্তু পায় তাতকে বেছি নালাগেতো আপোনালোকে যদি 15,000 ওপৰত যিকোনো বস্তু লয় বস্তু না যিকোনো বস্তু মোবাইল সেনেকুৱা ললি মানে এইটো এটা স্পিনৰ ব্যৱস্থা কৰিছি নয়নদাহঁতে তো এইটো এটা ভাল ব্যৱস্থা কৰিছি মানে মোবাইল লোৱাৰ উপৰিও মানুহে উপহাৰ বিলাক যি পাব মনটো বিৰাট ভাল লাগব বিহু উপলক্ষে তো আমি যিহেতু 15,000 ওপৰত এটা বস্তু ললো সেইকাৰণে আমাক এটা স্পিনৰ সুবিধা দিছে তো স্পিনটো কৰি চাও আমি আর ভাগ্যত বা কি লাগে গামচা দি একদম শুভেচ্ছাও দি দিলাক ধুনীয়াকে বিহুৰ বতৰ যিহেতু বিহুৱানো দি দিলাক মোবাইলৰ লগত তো কেনে লাগছি তোমাৰ মোবাইলটো লৈ কেনে বঢ়িয়া 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 লাগছি না তো আমাক ইমান সুবিধা দিয়াৰ কাৰণে ধন্যবাদ তোমাক তো আমাৰ কি লাগছিল কি কয় পাৱাৰ বেংক পাৱাৰ বেংক লাগছিল তো আমাৰ বোলে পাৱাৰ বেংক এটা গিফ্ট দিব তো পাৱাৰ বেংকটো লৈ লওঁ ধুনীয়া চাই এটা EMI পাৱাৰ বেংক 6 মাহ ওয়ারেন্টি আছে 6 মাহ ওয়ারেন্টিও পাবো উপহাৰত কিন্তু উপহাৰতো যে ওয়ারেন্টি দেই হেতু আজিয়ে শুনলো গাইস তো উপহাৰতো ওয়ারেন্টি ধুনীয়া ব্যৱস্থা যদি আপোনালোকে মোবাইল ল'ম বুলি ভাবি আছে তেতিয়া সোনকালে ভিজিট কৰক জোনাকী ষ্ট'ৰ ধমধমা চেণ্ট্ৰেল বেংকৰ একদম তলতে আছে দিয়ক দোকানখন আহি যাওক সোনকালে